নমস্কাৰ, মই নিবি আপোনালোক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ বেকগ্ৰাউণ্ডটো দেখি পেলাই আপোনালোকে গম পাইছে চাগে মই এতিয়া ক'ত আছোঁ। মই আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰত। আপোনালোকক দেখাই যাম বুলি আহিলোঁ ভিডিঅ'বিলাক। আপোনালোকে ভিডিঅ'বিলাক চাই যাব ধুনীয়াকৈ। ধুনীয়া মন্দিৰ, বিভিন্ন ৰকমৰ আছে মানে নামটো মানে জগন্নাথ মন্দিৰ বহুতকেইটা মন্দিৰ আছে মানে তাত দেখিছোঁ মানে মই এতিয়া সেইফালেও মন্দিৰ আছে, এইফালেও মন্দিৰ আছে, চবফালে মন্দিৰ আছে। আপোনালোকক দেখা যাম কি মন্দিৰ আছে, আপোনালোকে চাই যাব ভিডিঅ'বিলাক। এই ডিব্ৰুগড়লৈ যদি আহে কেতিয়াবা এই মন্দিৰটো নোসোমাকৈ নাযাব। ডিব্ৰুগড়লৈ আহিলে এই মন্দিৰ যদি নোসোমায় আপোনালোকে ডিব্ৰুগড় ফুৰাই নহ'ব। এতিয়া সেই মানে বিভিন্ন বিৰাট ধুনীয়া ধুনীয়া পৰিৱেশটো বিৰাট ধুনীয়া। আহিলে মানে একদম মন চন একদম ভাল লাগি যায়। চব কি ধুনীয়াকৈ আছে এইবিলাক চব তাৰপৰা মানে সৰু সুৰাকৈ মানে ইয়াত ভালেকেইটা মন্দিৰ আছে মানে। ইয়াত আছে হনুমান মন্দিৰ, এইটো আছে হনুমান মন্দিৰ, এইটো আছে হনুমান মন্দিৰ, এইটো হনুমান মন্দিৰ। তাৰপৰা গোটেইকেইটা মন্দিৰ কি মন্দিৰ আছে আপোনালোকে দেখাই যাম ভিডিঅ'টোত, আপোনালোকে চাই যাওক ধুনীয়াকৈ। এইবিলাক হনুমান মন্দিৰ আছে। তাৰপৰা মই মন্দিৰটো এপাক ঘূৰি দিছোঁ হনুমান মন্দিৰটোত। তাৰপৰা দেখিছেনে এই ধুনীয়া পৰিৱেশ, মজা। গোটেই ভিউটো চাওক কি ধুনীয়া লাগিছে। এইফালে আছে কিবা ৰামৰ দৰবাৰ নেকি লিখা আছে ইয়াত, ফ্লেগো আছে। ইয়াত লিখা আছে লক্ষ্মী মন্দিৰ, এইটো লক্ষ্মী মন্দিৰ হয়। ভণ্টি কিবা আছে আপোনালোক দেখাই যাম ধুনীয়াকৈ। গোটেই মই মানে মেইন মন্দিৰটো চাৰিফালে গোটেই ঘূৰি দিছোঁ মানে। চাৰিফালে মানে সৰু সুৰাকৈ বহুত মন্দিৰ আছে, আপোনালোক দেখাই যাম ভিডিঅ'টোত ধুনীয়াকৈ চাই যাওক। গৰম মানে আজি ৰ'দ সাংঘাতিক গৰম দিছে আৰু বহুত বেছি গৰম। মন্দিৰটো পাছফালে আছোঁহি মই। তাৰপৰা ইয়াত আছে বিমলা মন্দিৰ, এইটো হৈছে বিমলা মন্দিৰ। সৰুকৈ দেখাই দিছোঁ বিমলা মন্দিৰ। এইটো ধুনীয়াকৈ মূৰ্তি চুটি দিছোঁ আগফালে মস্তিকৈ চব ধুনীয়া। সেইটো ভিউটো মেইন ভিউটো ৰাতি বেছি ভাল লাগিব চাগে, লাইটিংবিলাক যদি জ্বলে বিৰাট ভাল লাগিব ৰাতি। মানে আমি অসমৰ বাহিৰত গৈ চাওঁগৈ, ইমান আমাৰ ধুনীয়া ওচৰতে আছে ইমান ধুনীয়া ধুনীয়া মন্দিৰ। আমিতো বেলেগলৈ যাবলৈ একচুৱেলি দৰকাৰ নাই বুলি ক'ব লাগিব। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, আজি ফাইনেলি আহি গ'লোঁ। আপোনালোকো দেখাইছোঁ। তাৰপৰা চবতকৈ ইণ্টাৰেষ্টিং মানে মই ভিডিঅ'বিলাকত দেখি থাকোঁ যে কিবা নিগনিটো কাণত কিবা এটা কৰি দিলে মানে কথাটো মানে হয় বুলি মই শুনি আছোঁ মানে বেলেগত মানে ভিডিঅ'বিলাকত দেখি থাকোঁ যে। মানে আগতে ডিম্পু দাইটো দেখাই গৈছিলে মানে ভিডিঅ' এই বস্তুটো মই ডিম্পু দাৰ ভিডিঅ'ত দেখিছোঁ মানে এই কিবা নিগনিটো ইয়াৰ কাণত কথাটো কৈ দিলে মানে যি মানে আশীৰ্বাদ মানে আৰু এতিয়া আমাৰ ভগৱানৰ পৰা যিটো আশীৰ্বাদ বিচৰা হয় ইয়াৰ কাণত কৈ দিলে হয় মানে এতিয়া ভগৱানে আশীৰ্বাদটো মানে আৰু তেনেকুৱা ধৰণৰ কথা। মই ডিম্পু দাৰ ভিতৰত দেখিছিলোঁ মানে ডিম্পুৰে দেখাইছিলে মানে এই নিগনিটো কাণত মানে যিকোনো কথা কৈ দিলে মানে ভগৱানৰ কাণত পৰিব বুলি আমি মানে বিশ্বাস আৰু তেনেকৈ মানে বেলেগৰ মুখতো মই শুনিছোঁ, মানে মানুহৰ মুখে শুনি আছোঁ আৰু মই কিবা এটা কৈ দিওঁ ধুনীয়াকৈ। ফাইনেলি কিবা এটা কৰি দিলোঁ মানে আপোনালোকৰ ভালৰ কথাটো চিন্তা কৰি পিনে কৈছোঁ আৰু আপোনালোকেও ভালে থাকোঁ যাতে ময়ো ভালে থাকোঁ। বেলেগ মানে সেইটোৱে আৰু সেইটোৱে বিচাৰিছোঁ, আপোনালোকে ভালে থাকিলে মই ভালে থাকিম। এইবিলাক চাকি তাকি জ্বলোৱা হয় মানে তাত মস্তিকৈ চাকি তাকি জ্বলাব পাৰিব। আপোনালোকৰ কিবা যদি মনত কিবা ভাৱ লৈ যদি মানে ঘৰখনৰ শান্তি শৃংখলাৰ কাৰণে চাকি তাকি জ্বলাব পাৰিব ইয়াত ধুনীয়াকৈ। ধুনীয়া পৰিৱেশ। যদি মুঠতে ডিব্ৰুগড় আহিলে আপোনালোকে এবাৰ সোমাই যাব। ডিব্ৰুগড় যদি কেনেবাকৈ আহি যায়, ডিব্ৰুগড় আহিলে আপুনি জগন্নাথত এবাৰ সোমাই যাব ধুনীয়াকৈ মস্তিকৈ। তাৰপিছত কি ধুনীয়া ভিউ চাওকচোন। জগন্নাথ মন্দিৰৰ বাহিৰৰ দৃশ্য চাওক কি ধুনীয়া পৰিৱেশ। এইটো ৰাতি হ'লে আৰু ভাল লাগিব, একদম ধুনীয়াকৈ লাইট চাইট জ্বলি থাকিব ন, কি মজা ভিউ চাওক ন। একদম এইটো ৰাস্তা ডিব্ৰুগড়লৈ যোৱা ৰাস্তা একদম কিনাৰতে আছে, একদম ধুনীয়াকৈ ৰাস্তা মন্দিৰটো। আপোনালোকে যদি কেতিয়াবা আহে এইফালে ডিব্ৰুগড় যায়, ডিব্ৰুগড় ৰোডটো এই কিনাৰতে আছে জগন্নাথ মন্দিৰ। এপাক সোমাই যাব, দৰ্শন কৰি যাব। ভিতৰখনটো দেখালোঁ আপোনালোকক, বহুত ভাল লাগিব। জগন্নাথ মন্দিৰ চালোঁ, ময়ো চালোঁ, আপোনালোকো দেখালোঁ। চব কি ধুনীয়া বাহিৰৰ পৰা কি ধুনীয়া লাগিছে। মানে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো মানে অলৰেডি বহুত দীঘল হৈ গ'ল।
ভাল লাগিল নে বেয়া লাগিল জনাব, কমেণ্ট কৰিব। ছেকেণ্ড কথা, নতুনকৈ যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে বা চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।